কৰোঁ মানুহক। সঁচাকৈ চাওকচোন, আলহীজন আহিলে ঠাই থুই মচি চাহকণ দিওঁ, প্ৰথমতে নমস্কাৰ এটা কৰোঁ, কৰি পিনি চাহকণ দিওঁ, দি পিনি আকৌ ভালকৈ বহুৱাই পিনি সোধোঁ। এতিয়া দিনত আকৌ উৰণি নুগুচায়, উৰণি দীঘলকৈ লৈ পিনি আমি সন্মান কৰোঁ। তেখেতসকলেও আমাক সন্মান কৰে, সেইটো আৰু আমি বেলেগ কৰিব নোৱাৰোঁ, নোৱাৰালৈকে। তাৰপিছতে আপুনি এতিয়া আমাৰ দেউতা আৰু আপোনালোকৰ দেউতাই দুজনে ককাই ভাই। আমাৰ মাক দেখিছিলোঁ, হেৰি মায়ে মানে গোহাঁইদেউ বুলি কৰে, তেওঁক গোহাঁইদেউ বুলি কয় আৰু সন্মান কৰে, মানে উৰণিটো নুগুচাইছিলে দেউৰাকৰ আগতো। মই ভাবোঁ দেউৰাকৰ আগত নল'লেও হয়, তথাপিও মানে আমি আকৌ দেউতা থাকিলে মানে ওচৰত নাথাকোঁ। ওচৰত আপুনি চেণ্ডেলযোৰ আঁতৰত খুলি আহে, আঁতৰত খুলি আকৌ যাওঁতেও আপুনি হেৰি থাকিলে বেৰ থাকিলে বেৰৰ সিফালেদি আমি কথা পাতে মুখে মুখে বিহু এখন কাটি আহি নমস্কাৰ এটা কৰোঁ দেউতাক, তাৰপৰা চাহ জলপান খাই আৰু ঘৰলৈ যাওঁ লাহে ধীৰে। অহা যোৱা কৰিলেহে মানুহৰ মৰম চেনেহ থাকে, আহ যাহ নকৰিলে মৰম চেনেহ নাথাকে নহয়। আপোনালোক দুয়োগৰাকীয়ে জা জুৱলীয়ে আগতে কেতিয়াবা কাজিয়া পেচাল লাগিছিলে নে নাই? আমি লাগি নাই পোৱা দেই, ইমান বয়স হ'ল আৰু আজিলৈকে তই বুলি বাইদেৱে মোক কোৱা নাই, ময়ো কোৱা নাই, বাইদেউ ডাঙৰ যদিও মোক কোৱা নাই, তুমি বুলিয়ে কয়। দুয়ো মিলা মিলিকৈ কাম বন কৰোঁ আৰু। বাইদেউ এমাহৰ কাৰণে আহে ছুটীত। মাহঁতে অৰুণাচলত আছিলে, আমি আপোনালোকেও চাব কেনেকুৱা লাগিছে আমাৰ মা আৰু খুৰীদেউ।